আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এইফালে নুনিপাতৰ সূতা কাটি থকাৰ পৰা। ভাবিলোঁ আজি আপোনালোকক নুনিপাতৰ সূতা কেনেকৈ কাটে ধুনীয়াকৈ দেখাওঁ আহক। ব'লক তেন্তে দেৰি নকৰোঁ। এইফালে আমাৰ মায়ে ভাঙৰি ঘূৰাই আছে আৰু এই পৰিৱেশখিনি আচলতে আজিকালি একদম হেৰাই যাব খুজিছে। আমি আগৰ পৰাই মুগা সূতা আৰু নুনিপাতৰ সূতা একে পদ্ধতিৰে কটা হয়, কিন্তু এটা পাৰ্থক্য থাকে তাত। কি থাকে জানেনে? এই নুনিপাতৰ সূতা কাটোতে তলত জুইকুৰা থাকে, লগতে সিজাই থকা হয়, কিন্তু মুগা সূতা কাটোতে আমাৰ কি কৰা হয় জানেনে? মুগা বাঁহবোৰ আগতীয়াকৈ সিজাই লোৱা হয় খাৰত, আৰু এই নুনি বাঁহবোৰ খাৰত সিজাব নালাগে, পানীত মানে সিজাই ল'লেই হ'ল। আৰু ইয়াৰ তলত জুই আছে দেখা পাইছেই নহয়। আৰু এইফালে ধুনীয়াকৈ নুনিয়ে লোৱা বাঁহবিলাকৰ পৰা ধুনীয়াকৈ আঁহবিলাক উলিয়াই দি আছোঁ। এয়া হৈছে আঁহ দেখা পাইছে, আৰু কেইবাটাও নুনি বাঁহৰ পৰা আঁহ ওলাই মানে লগাই দিছোঁ, আৰু কেইবাডালো আঁহ লগ খাই এয়া দেখিছেনে এডাল সূতা হৈছে। আৰু সেই সূতাডাল গৈ পিনি এই মায়ে ভাঙৰি ঘূৰাই আছে, তাতে হলি মাৰিডালত পাক খাইছেগৈ। এখন হাতেৰে মায়ে পাক দি আছে আৰু এখন হাতেৰে ঘূৰাই আছে। একেখন হাতে পাক দিছে বাৰু, কিন্তু এখন হাতত পাক দিয়া হৈছে দেখা পাইছেনে? এয়া এনেকৈ সেয়া পাক দিছে আৰু এয়া এনেকৈ ঘূৰাই আছে। সেয়া হ'ল ভাঙৰি। আৰু এইফালে এইটোক কয় হিয় চৰু বুলি, কাৰণ ইয়াত এই আঁহবিলাক সেই আঁহবিলাক উলিয়াই ইয়াত লগাই দিয়া হয়, হিৰ দিয়া হয়, সেইকাৰণে কয় হিয় চৰু। আৰু এডাল হ'ল হিয় মাৰি। এতিয়া আহক আমি এইফালে চাওঁ। এইফালে এইখিনি লেটাটো যিসকলে খাই ভাল পায় সেইসকলে গম পাইছেই লেটাৰ সোৱাদ কেনেকুৱা। এইফালে এইখিনি বখলিয়াব লগা আছে, এই এনেকুৱা পাতল হৈ যোৱালৈকে গৈয়ে থাকে আৰু আঁহবিলাক ওলাই দেখা পাইছেনে? তাৰপিছতে লেটা হয়। আৰু এইখিনি হ'ল নুনি লেটা কোনে খাই ভাল পায় ধুনীয়াকৈ জনাব। এয়া এইখিনি এনেকৈ দি দিয়া হয় ইয়াতে, ইয়াৰ পৰা এনেকৈ আঁহ ওলাই গৈ ইয়াতে পাক খায়গৈ। এইফালে চাওক, ইয়াতে পাক খায়গৈ। এইটো এটা গুচি আহিলে, লাগি ধৰি গুচি আহিলে। আৰু এইফালে এনেকৈ এয়া হ'ল, ইয়াতে নুনি সূতাখিনি পাক খাইছে। আৰু এইখিনি কেনেকৈ ভঙা হয়, কি কথা হয়, মই আপোনালোকক নেক্সট ভিডিঅ'ৰ যোগেদি জনাম। এতিয়া আহক, আমাৰ বাইদেৱে জালি ভাঙি আছে। মানে আমি নুনি পলুখিনি পকাৰ পাছত ক'ত দিছিলোঁ, কেনেকৈ বাঁহ আহিছিলে, এতিয়া সেয়া আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। এইফালে আমাৰ বাইদেউ এইজনী, আৰু এইফালে এয়া নুনি পলুৱে লোৱা বাঁহখিনি ধুনীয়াকৈ এনেকৈ জেঙত দি দিয়া হৈছিলে। তাৰপিছত এইখিনি এনেকৈ এৰুৱাই আছে, আৰু এই এৰুৱা বাঁহখিনিৰ পৰা এই ভুবুৱাখিনি দেখিছেনে? এই ভুবুৱাখিনি আঁতৰাই পিনি পানীত দি থকা হৈছে। পানীত এডাল আঁহ উলিয়াই লগাই দি থকা হৈছে। আৰু কেনেকৈ কি কৰিছোঁ এইখিনিতো দেখাইছোঁৱেই আপোনালোকক মই, কেনেকৈ কাটি থকা হৈছে। তাৰপাছত আকৌ কি কৰা হয়, তাৰ প্ৰচেছটো কি সেইখিনি সকলোখিনি দেখাম নেক্সট ভিডিঅ'ত। তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব নেক্সট ভিডিঅ'লৈ, নে কি কয়? যি কি নহওক, আজি ভিডিঅ'টো যদি চাই ভাল পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব, যিহেতু মই আপোনালোকক দেখাই থাকিম। এয়া এনেকৈ এৰুৱা হৈছে, আৰু ইয়াৰ পৰা এৰুৱাবলৈ বৰ মানে জটিল নহয়, একেবাৰে সহজ। এনেকৈ এৰুৱালেই হ'ল, খুব সোনকালেও হয়। আৰু কি মৰম লগাকৈ বাঁহবিলাক প্ৰস্তুত কৰিছে দেখিছেনে বাৰু? এই বাঁহটোত দুটা আছে, দুটা একেলগে সোমালেও বাৰু কাটিব পাৰি, কিছুমানে কাটিব নোৱাৰি। হয়তো মিলা প্ৰীতি আছে, এয়া যৌথ পৰিয়াল মানে। আজিকালি মানে বহুত মিলা প্ৰীতি একদম নোহোৱা হৈ গৈছে। খুব কম দেখা পোৱা যায় একেলগে থকা, হয় নহয়? আমি ভাই ককাই ভনী বাই ভনী আমি একেলগে থাকিব নোৱাৰোঁ, কিন্তু দেখিছেনে নাই, সকলোৱে একেলগে আছে। আৰু খুব ধুনীয়া কথা এটা, চাওকচোন 9 জুন দেখাই দিছোঁ আপোনালোকক। এইখিনিতে 9 জুন। আৰু এইফালেতো কি ধুনীয়াকৈ দেউতাই চালি গৰম দিনত বহিবৰ কাৰণে বনাই দিছিলে আমাক, এনেকৈ জাপি টাইপৰ। এইটো মই ভিডিঅ' যোগে দেখাইছোঁ, হয়তো আপোনালোকক দেখা পাইছে যিসকলে মোৰ ভিডিঅ' একেৰাহে চাই থাকে। এতিয়া এইটো ঘৰতে বহি লৈ ধুনীয়াকৈ আমি মানে কি কয়, নুনি সূতা কাটি আছোঁ, নুনি পাতৰ সূতা। আৰু এইফালে আমাৰ বাইদেউ ইয়াত দেখা পাইছে নহয়, সকলোৱে এনেকৈ কামত লাগি থকা হৈছে। আৰু এইফালে আমাৰ ধুনীয়াকৈ সূতা কটা শালখন এইয়া। এতিয়া মই আপোনালোকক সূতা আঁহ উলিয়াই লগাই দি আছিলোঁ, মানে হিৰ দি আছিলোঁ। আৰু হিৰ দিয়া মাজতে আপোনালোকক ভিডিঅ'টো কৰি দেখাই দিলোঁ। এতিয়া মই আকৌ কামত লাগোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে জনাবলৈ নাপাহৰিব। বাই বাই আজিলৈ।